কি খবৰ কেলা তোমালোকৰ? নমস্কাৰ বন্ধু বান্ধী, কি খবৰ তোমালোকৰ? পুনৰ স্বাগতম জনালাম আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ। চ' আজি আমি কথা পাতিম ইয়াৰ লগত আৰু ইয়াৰ লগত। চ' আজি খেলাটো জমিব, ভিডিঅ' এৰি কোনো নাযাবা। চ' ব'লা আমি শুনিলো আমাৰ প্ৰথমৰ দাড়ি নথকা দুদুৰ কেইটামান কথা। আজি আমি কথা পাতিম হিয়াৰ ওপৰত। তাইৰ হিয়াখন ইমানে ডাঙৰ যে ইমানে ডাঙৰ, প্ৰত্যেক ল'ৰাৰ এটাই সপোন যদি তাইৰ হিয়াত সোমাব পাৰিলোহেঁতেন। পাগল নেকি ভচৰিকে? ইয়াত কেলা কোনো সোমাব নোৱাৰে, সোমাব পাৰে দুবাহুত। তোৰ কেলা মাথাত ইমানখিনি কমচ নাই নেকি ভচৰিকে? হিয়া নহয়, তই যোনটো কথা কৈ আছ সেইটো কিবা এটা বেলেগ বস্তু। মোৰে লাগিছে। আৰু তাইৰ ভিডিঅ' কমেণ্টবোৰ চালে মোৰ এনেকুৱা লাগে তাইৰ ভিডিঅ'ৰ মুখ্য আকৰ্ষণ তাইৰ হৃদয়খন। ইমান বহুত বল আছে, তাইৰ হৃদয়খন বহুত বল আছে। তোৰ কেলা কোনো দাড়ি নথকা সৰু ছোৱালী বুলি এনেই নকয় সুধীৰ ভাই। তোৰ কেলা ইমানখিনি মাথাত কমন চেন্স নাই। হিয়া কেতিয়াও ইমান ডাঙৰ আৰু এই দুটা চাইজন নাথাকে, থাকে কিবা বেলেগ বস্তু। কিন্তু তই যেনেকে কৈছ তাৰ হিয়াখন ইমানেই ডাঙৰ, হিয়া কেতিয়াও ডাঙৰ নাথাকে, হিয়া থাকে সৰু মান, যোনটো তই ভালকে জান। আৰু তই যোনটো কৈছ সেইটো কিবা মিয়া খালিফাৰ এই দুটা কথা কৈছ যেন পাও। বুজি পাইছে নহয় আপোনালোকে? বেলেগ চেন্সৰ ল'ব নালাগে, মই ভাল কথাটোৱে কৈছো। তোৰ নিচিনা কেলা কোনো ভচৰিকে সৰু ছোৱালী এতিয়ালৈকে হৈ থকা নাই যে তই ভাল কথা কোনটো বেয়া কথা কোনটো এইটো শিকাবি। আবে সুধীৰ ভাই শুন, আজিকালি এটা সৰু ছোৱালীক ক'লেও কৈ দিব যে কোনটো ভাল কথা আৰু কোনটো বেয়া কথা। চ' কাম মানে তু যা রে साला गे बे तू चल। ओ भाई मारो मुझे, मारो मुझे, मारो नहीं ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। এইটো বহুত সাধনাৰ ফলতে হ'ব পাৰে। কিছুমানে কয় শুনিছা নহয়, তাই কিন্তু বহুত বহল হৃদয় গৰাকী আছে দেই। সাধনাৰ ফলত বস্তুটিকে এইবিলাক নহয়, সাধনাৰ ফলত কিবা বেলেগ পায়। মোৰ মতে তই চাগে সাধনাৰ ফলত হয়তো ইয়াক বিচাৰ, নহয়তো ইয়াক। কিন্তু চুটিয়ে হে না সালা ভচৰিকে। Oh my god! Gangsta আমার ফ্রেন্ডর মেয়ের ভিডিও সাম শনিবার ভিডিও ইউ কি বাল ইউ কাই মিয়া কালি মানে শনি শনি ভাই কাই তো ই বাবস বড় বড় रुको जरा सबर करो। নহয় মানে বাইদেউসকল, আগলৈ এইটো কোৱা, কলেজত পঢ়িব গৈছানে নে চালি মিয়া খালিফাৰ ভিডিঅ' চাব গৈছা? সিহঁতৰ মোবাইল সিহঁতি কেলা কলেজত যায় নে ক'ত যায়, সিহঁতি এইটো সিহঁতৰ মা দেউতাক সেইটো খুজিলে মানাই। তই কিয় কবি? তই মানে ইয়াৰ যদি তোমালোকে ভিডিঅ' কেইটামান চোৱা নহয়, ইয়াৰ কণ্টেণ্ট অকল এইটোৱে যে কাৰ অমুকে বোলে জংঘলত যায় কিনে এইবিলাক ভিডিঅ' ভাইৰেল হয়, অমুকৰ ছোৱালীয়ে মানে সৰুতে বিয়া পাতিল। ইয়াৰ মানে কণ্টেণ্ট চাব গ'লে মানে আমি ৰাতিপুৱা খাওঁ হাবে, তাতকে তোৰ এইবিলাক ভিডিঅ' চোৱাতকে তো আজিকালি ল'ৰা ছোৱালীবিলাক ইমানো সৰু ছোৱালী হৈ থকা নাই। তোৰ দৰে চবে আজিকালি ৰাতি 12টাৰ পিছত এই ক্ৰম বজাৰত যাই কিনে চাই আহে ইয়াৰ আৰু ইয়াৰ ভিডিঅ'। এইখিনি বাৰু আপোনালোকে জানিলে ক'ব নালাগে। আৰু তই বস্তুটিকে শুন, তই ইমানো মানুহক জ্ঞান দিব নালাগে। বাকীতে তোমালোকে ভাবিছা যে ইয়াৰ লগত মোৰ কি লেনদেন নাই, মোৰ ইয়াৰ লগত একো লেনদেন নাই। কিন্তু ইয়াৰ কিছুমান ভিডিঅ'ৰ কণ্টেণ্ট চাই মোৰ এনেকুৱা লাগে যেন কেলা ক্ৰম বজাৰত কিবা বেলেগে চাই আছো যেন পাওঁ। বাৰু এইবোৰ কথা বাদ দিয়ে, ইয়াৰ চুলিত কাট টেৰা হৈছে নে নাই তেৰে নাম। কেলা চালমান খানৰ এইবিলাক ভিডিঅ' আজিকালি ফ্লপ মাৰিবে। আজিকালি আৰু সেইবিলাক ভিডিঅ' কোনো নাচায়। দম আছে যদি এইজনী কেলা তই কেলা কেইটাক লৈ ফুৰ আৰু মানে তুমি কি গান কলা মেনে তো কন বে তেনেহ'লে শুনা, ইয়াৰ লগত আছে কেলা ই ই ই ই আৰু কিমান আছে কেলা কোনো ভাবিবই নোৱাৰে। প্ৰত্যেকটো ভিডিঅ'টো ইয়াৰ মই একদম মানে বৰ বেলেগ বেলেগ ধৰণৰ কণ্টেণ্ট পাওঁ, যেনে মোৰ বাকীবিলাক কথা বাদ দিয়ে। তোমালোকৰ কাৰ চাই কেনে কিমান ডাঙৰ উঠে, ইয়াৰ চাই বেছি আগত উঠে, বাকী ভিডিঅ'টো চাই কেনেকুৱা পালা? যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্রাইব করে দিবা। সো নতুন ভিডিও প্রতিশ্রুতি দিয়ে আজিলে দিছো বাই বাই। লগ পাম আকৌ এটা নতুন ধামাকেদাৰ ভিডিঅ'। তেতিয়ালৈকে